নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৰে নিশ্চয় ভালেই চাগে। মই জ্যোৎস্নাই মোৰ আন এটি ভিডিঅ'লৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু এতিয়া সময় প্ৰায় 11:30 মান হৈছে। মই এতিয়া বহি আছোঁ বাৰান্দাতে, অলপ টোপনিও আহিছে। এফালে গাৰ্গীক লিখিবলৈ দিছোঁ কাৰণ তাই কাইলৈ এক্সাম আছে। গাৰ্গীক এবাৰ দেখাই দিছোঁ। গাৰ্গী হাই কৰি দিয়া। আৰু অলপমান টোপনিও লাগিছে। দুপৰীয়া টাইমত অলপমান টোপনি আহে, কাম বন নাথাকিলে, এনেই বহি থাকিলে। সেয়েহে ভাবিছোঁ চাহকে একাপ বনাই খাওঁ। আৰু চাহৰ লগতনো আজি মই কি বনাওঁ, কি খাওঁ আপোনালোকক সকলোবোৰ দেখাই থাকিম। ত' ভিডিঅ'টো নাৰিকল ৰুকি আছোঁ। আজি চাহৰ লগত পিঠা খাম বুলি ভাবিছোঁ। সেয়েহে কিনো পিঠা বনাওঁ নাৰিকলৰ লগত চাই থাকক ভিডিঅ'টো, আপোনালোককো দেখাই থাকিম। আজি মই ভাপত দিয়া পিঠা বনাব লৈছোঁ চাহৰ লগত খাবৰ কাৰণে। এয়া এইফালে পিঠা, আৰু এইফালে ৰুকা নাৰিকলখিনি, আৰু ইয়াত চেনি সোৱাদ অনুসৰি লৈছোঁ পিঠাখিনি চাই। আৰু এইফালে গিলাচকেইটা মই এয়া সৰুকৈ ফুটা কৰি লৈছোঁ, যিহেতুকে কুকাৰত দি বনাব লাগিব, সেয়েহে। আৰু চাই থাকক এতিয়ানো মই কি কৰোঁ। এতিয়া মই এইফালে কুকাৰটো পাতি দিলোঁ, পানী অলপমান দিছোঁ, আৰু এতিয়া হুইচেলটো খুলি দিম। মই প্ৰথমে চেনিখিনি মিলাই লওঁ পিঠাখিনিত ভালদৰে। আৰু এতিয়া নাৰিকলখিনি মিলাই লওঁ। পানী অলপমান দিম, বেছি নিদিওঁ, এনেই পিঠাখিনি জেকা ভাৱটো অহালৈকে অলপমান দি সানি ল'ম। বৰ বেছি পানীৰ প্ৰয়োজন নাই। অলপ ছটিয়াই লৈছোঁ। এতিয়া মোৰ পিঠা ৰেডি হৈ গ'ল। এতিয়া গিলাচত ভৰাই লওঁ ভালদৰে। ৰুকি লোৱা নাৰিকল অলপ থৈ দিছিলোঁ মই, এতিয়া আধা ভৰাই তাৰ ওপৰত নাৰিকল দি দিছোঁ। আৰু এতিয়া আকৌ পিঠা এনেদৰে মই গোটেইকেইটা গিলাচত ভৰাই লৈছোঁ। তাৰপিছত লাহেকৈ কুকাৰত দিব লাগিব। আৰু পানীও উতলি গ'ল, আৰু এতিয়া এই পিঠাটোত তেনেকৈ বহাই দিম আৰু এনেকৈ ঢাকি দিম। এতিয়া মোৰ এটা হৈ গ'ল, আৰু এতিয়া আৰু এটা বহাই দিওঁ। একেবাৰে ইজি, অলপমান এনেকৈ কৰি দিয়াৰ লগে লগে ওলাই যাব। এটা হৈ গ'ল। এয়া পানী উতলি গ'ল, আৰু এতিয়া মই গিলাচটো এনেদৰে বহাই দিম। আৰু মোৰ পিঠা ৰেডি হৈ গ'ল। আৰু এইফালে চাহটো কাটি দিছোঁ। মোৰ চাহ ৰেডি হৈ গ'ল। এয়া পিঠা বেছিকৈ বনোৱা নাই, আমাৰ ঘৰৰ সদস্য 6জন, সেয়ে
প্ৰত্যেকৰ কাৰণে এটা এটাকৈ বনাইছোঁ। এটা বেছি হ'ল আৰু এতিয়া মই খাব লৈছোঁ বেছিটো। আৰু এয়া বহুত টেষ্টি হৈছে, একদম টোপনি ভাগি গৈছে। আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে প্লিজ কমেণ্ট কৰি নজনা কৰি নাথাকিব। আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলোঁ। আৰু আজিলৈ চাহৰ প্লেটৰ সৈতে বাই বাই।